ফ্ৰেণ্ডছ, কি খবৰ? বহুত দিনত লগ পাইছোঁ ন আপোনালোকক, দুদিনৰ নে তিনিদিনৰ মূৰত। আৰু আজি মই সৰিয়হ মাছ পাতত দিছিলোঁ, তেনেকৈ বনাই দেখালোঁ আপোনালোকক। এয়া বেটাই গাড়ী দেখাই আছে, তাৰ নতুন গাড়ী পূজাত কিনিছিলে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু ওচৰতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব। আৰু চাই থাককচোন, আৰু কমেণ্টত জনাব হা মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে। আজি ৰেচিপিটো আপোনালোকেও বনাই খাই চাব যদি ভাল পায়, আৰু চেষ্টা কৰিম আগলৈ মই নতুন নতুন ৰেচিপি আপোনালোকক আগবঢ়াবলৈ। এয়া বেটাই পিউকৈ গাড়ী চলাইছে, চাই থাককচোন। ধন্যবাদ, শুভৰাত্ৰি। ধন্যবাদ। মই সৰিয়হ মাছ পাতত দিয়া বনাম। তাৰ কাৰণে মই এয়া আদা মিহি মিহিকৈ কাটি থৈছোঁ, 2টা জলকীয়া, ৰচুন মই পিচিবলৈ থৈছোঁ, আৰু এয়া পিঁয়াজ, আৰু এয়া মান ধনিয়া পাত। চাই যাওকচোন মই কেনেদৰে বনাওঁ মাছ ভাপত দিয়া। সৰিয়হ তিয়াই থৈছিলোঁ গৰম পানীত আধা ঘণ্টা। এয়া জলকীয়া 2টা ইয়াত দি দিছোঁ। নিদিবা, আদা নিদিবা, এইটো আদা বেলেগ কৰিবলৈ থৈছোঁ। এতিয়া মই পিচি আনিম এইখিনি। তাই মোক সৰিয়হ পিচি দিছে মাছ বনাবলৈ। বেটা মুখখন দেখাই দিয়া, হাই কৈ দিয়া। কি কৰিবা, কি বনাবা কৈ দিয়া আকৌ তুমি? এই সৰিয়হ মাছ বনাম কৈ দিয়া। খাবলৈ আহিবা দেই কৈ দিয়া। টেষ্টি হয় কৈ দিয়া। তুমি কৈ দিয়া। আৰু ৰচুন সেইখিনি লাগি পাছত এইখিনি পিছি লগতে খাবলৈ আহিবা দেই ৰাইজসকল কৈ দিয়া। বাই কৈ দিয়া। মই পিচিখিনি দেখাম পিছতকৈ কৈ দিয়া। কলপাতখন অলপ গেছত গৰম কৰি লৈছোঁ, নহ'লে কলপাতখন ফাটি যায়। সেইকাৰণে অলপ দেৰি কোমলাই ল'ম। এনেদৰে গৰম কৰি লৈছোঁ কলপাতখন। গোটাখিনি ৰেডি হৈ গ'ল। ইয়াত মই পিঁয়াজ, নিমখ আধা চামুচ দিছোঁ। মই এতিয়া ভালদৰে সানি দিম। মোৰ মাছকেইডোখৰ মই ইয়াত সৰিয়হখিনি দি দিছোঁ। এনেদৰে এতিয়া সৰিয়হখিনি সানি দিম। সৰিয়হখিনি মই এনেদৰে সানি দিম মাছকেইডোখৰ। অলপ দি দিছোঁ ইয়াত। তেলটো দিব লাগে আপোনালোকে, তেলটো দিলে গোন্ধটো বহুত ধুনীয়া ওলায়। মই অলপ দেৰি মেৰিনেট কৰি থ'ম। মাছটো পেষ্ট মই পাতত দি দিলোঁ। এয়া মই পাত দুখিলা দিছোঁ, আৰু ইয়াত মই তেল অলপ দিছোঁ। কেঁচা তেল যিমান দিয়ে সিমানেই ভাল লাগে, ফ্লেভাৰটো ভাল উঠে। মান ধনিয়া পাত অলপ দিছোঁ। আদা কাটি থৈছিলোঁ যে আদা দিছোঁ। অলপ কেঁচা পিঁয়াজ অলপ দিছোঁ। এতিয়া মই এইটো ভালদৰে বান্ধি ল'ম। মোৰ মাছটো বান্ধি হৈ গ'ল। এনেদৰে বান্ধি ল'ব মাছটো। মাছখিনি বান্ধি হৈ গ'ল। এতিয়া মই কেৰাহীত দিম। আপোনালোকে তেলটো দিব পাৰে নিজৰ ইচ্ছা। কেৰাহীখনত মই এনেদৰে পাত এখিলা দি দিছোঁ। এতিয়া মই মাছখিনি ইয়াত মই এটা এটাকৈ দি যাম। পাতখনৰ ওপৰতে দিব। এতিয়া মই ভালকৈ ঢাকি দিম 10 মিনিটৰ কাৰণে। হৈ গ'ল। এতিয়া মই মাছখিনি অলপমান লুটিয়াই দিম। লুটিয়াই দিম মই। লুটিয়াই দিলে মই আকৌ 10 মিনিট থ'ম এনেদৰে। চাওক মোৰ মাছ পাতত দিয়া ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে এনেদৰে খাই চাবচোন। ৰেডি হৈ গ'ল। এয়া সৰিয়হ মাছৰ জোল, এয়া পাতত দিয়া সৰিয়হ মাছ, আৰু এয়া দালি, কচু। ঠিক আছে, মই খাই লওঁ হা।